এয়া বিশ্বকৰ্মা বাবা এই দিয়া থৈ দিয়া তুমি শনিদেৱ যে চোৱা শনি বাবা এয়া শনি ভগৱান এয়া সেইফালে নাযায় সেইফালে আহা ধূপ এডাল লগাই ধুনীয়াকৈ লগাই দিয়া শনি ভগৱান এয়া এয়া হৈছে শিৱ মন্দিৰৰ মেইন দুৱাৰ ভাগি আহা Ya coba nih dia, coba aja. Kita kalau manusia. এই মন্দিৰৰ বাৰাণ্ডাৰ ভিতৰতে বৰ ধুনীয়া পোৱালীয়ে খেলিব পৰা পাৰ্কো বনাই থোৱা আছে আমাৰ ল'ৰা সেয়া বহিলেহি বঢ়িয়া খেলা আকৌ জুলি কৰি খেলা এনেকৈ অকণমান জুলাই দিওঁ ধুনীয়া জিৰণি চৰা বনোৱা আছে খন্তেক বহি ধুনীয়াকৈ আৰামো ল'ব পাৰি আৰু বহুত কিছু দেখুৱাবলৈ বাকী আছে দেখুৱাম বৰ্তমান পূজা কৰি আহিলোঁ মেইন মন্দিৰৰ ভিতৰৰ পৰা আৰু বাহিৰত আছে বহুত বস্তু দেখুৱাবলৈ সেয়া দেখুৱাম এটা বস্তু দেখিলে চন্দন পুলি আছে এয়া বহু ধুনীয়া চন্দন পুলি হয় এইবিলাক চন্দন গছ
বহুত পুৰণা জৰি আজিকালি বান্ধিবলৈ ল'লে আৰু ন সূতা বান্ধিবলৈ লোৱা হ'ল আজিকালি ভালেই হৈছে অৱশ্যে বেয়া হোৱা নাই চীনা হাঁহটোৱে মোৰ পোকৰ এৰাই নাই খেদি খেদি আহি আছে আৰু মন্দিৰৰ কাষতে এইটো সুন্দৰ এটা পুখুৰী নতুনকৈ তৈয়াৰ কৰা আছে আজি 2-4 বছৰ হৈছে আৰু তাৰ ফ্ৰণ্টে আপোনাৰ প্লেনো উৰি আছে দেখিছে আপোনালোকে ইয়াৰ অকণমান 50 মিটাৰ দূৰতে ইয়াৰ প্লেন হয় তেজপুৰ এয়াৰফ'ৰ্চ হয় কৰে নাই এৰা হ'লে একেবাৰে ওচৰত আহি আছে কিবা খাবলৈ দিওঁ বুলি মানে আহি আছে এইফালে বহুত এয়া ৰাজহাঁহ আছে ৰাজহাঁহ প্ৰত্যক্ষ কৰিব পাৰিছে আপোনালোকে বহুত আছে ৰাজহাঁহ সকলোৱে দান দিয়া হয় অৱশ্যে দান দিয়ে ইয়াত এৰি দিয়ে এই পুখুৰীতে এৰি দিয়া হয় এনেদৰে মানে দান দিওঁতে বাঢ়িছে আৰু 30-40টামান হৈছেগৈ বৰ্তমান আৰু সুন্দৰভাৱে ইয়াত শিলেৰে আপোনাৰ খটখটি টাইপত বনাই থোৱা আছে নুশুনে একো একেবাৰে হাল্লা প্লেন উৰি আছে বৰ ওচৰতে এয়াৰফ'ৰ্চখন সুন্দৰভাৱে বিচৰণ কৰিব পাৰে খুব ভাল পাইছে একেবাৰে পানীটো কিন্তু বহুত ধুনীয়া বৰ ফটফটীয়া পানী বৰ ধুনীয়া এই কিবা ডিম চিমিয়ে পাৰিলে নেকি উমনিয়ে লৈ আছে হপায় উমনিয়ে ল'লে এইখিনি ছাইডত ধুনীয়াকৈ ইয়াত মাছ আছে কাছ আছে মন্দিৰখনেই বেক চাইড বহুত মানুহ ইতিমধ্যে আহি উপস্থিত হৈছেহি ভাল হ'ল আজিকালি ধুনীয়াকৈ বেৰি কৰি ৱাল চোৱাল মাৰি দিয়া হ'ল আগৰ নহ'লে মুকলি আছিলে একদম পূৰা মুকলি আছিলে ইফালে এখন ডাঙৰ হাবি আছিলে ইয়াত আমি সৰুতে শুনিছিলোঁ এডাল বোলে ডাঙৰ অজগৰ সাপ আছিলে ইয়াতে আছিলে বোলে কেতিয়াবা বোলে দেখা দিয়ে কিন্তু আজিকালি তেনেকুৱা মানে শুনা নাই আজিকালি ওলোৱাটো হয়তো থাকিবও পাৰে শুনা নাই যেতিয়া নাই চাগে আজিকালি তেনেকুৱাও হ'ব পাৰে গতিকে বিশেষ ইমান নাজানো বাৰু ইয়াতে আছিলে বোলে পুৰণা গছ এইবোৰ বহুত আৰু এইখন হাবি মেইন মন্দিৰৰ বেক চাইড হয় এইটো মন্দিৰটো বেক চাইডে এইখন হাবিখন একদম ওচৰত যাওঁ
দোকান আছে যদি কোনোবাই চাকি ধূপ ধূনা অনা নাই, গতিকে ইয়াৰ পৰা ক্ৰয় কৰি আপুনি লৈ পেলাই চাকি ধূপ জ্বলাব পাৰে। আৰু কাষতে আছে এটা বিবাহ ভৱন। মন্দিৰত যদি কোনোবাই বিয়া পাতোঁ বুলি ভাবে মানে ইয়াতে বিবাহ ভৱনো আছে, ধুনীয়াকৈ তাতো বিয়া পাতিব পাৰে। বিশ্বকৰ্মা বাবা, ইয়াৰ কাষতে হনুমান ৰাম ভক্ত হনুমানৰ মূৰ্তি ইয়াতে আছে। শনিদেৱ বাবা।